Hey বন্ধুসকল মই নয়ন যদি আৰু আপুনি চাই আছে অল ইন ওৱান টেকনিকেল বন্ধুসকল আজি আমি আলোচনা কৰিম যে Oppo আৰু Vivo Oppo Vivo এটা সাইডে যাব আৰু MI এটা সাইডে যাব কাৰণবোৰ মই এনেকুৱা কৈ আছো Oppo Vivo দাম কিয় বেছি বা MI দাম কিয় কম Oppo Vivo ফিচাৰ্ছ ইমান নাথাকে কিন্তু দাম বেছি লয় কিন্তু MI ফিচাৰ্ছ বহুত ভাল থাকে কিন্তু দাম অলপ কম লয় তো বলকচোন বন্ধুসকল কিয় এনেকুৱা হয় বা কি কাৰণত এইবোৰ হয় বন্ধুসকল বলক সাবস্ক্রাইব করক অল ইন ওয়ান টেকনিক্যাল চ্যানেলটো আৰু ঘণ্টাটো দবাই দিয়ক নতুন ভিডিঅ'বোৰৰ বাবে তো বন্ধুসকল কথাটো হ'ল এনেকুৱা যে Oppo Vivo আৰু MI মাজৰ পাৰ্থক্য বা MI কিছুমান কথা আমি ক'বলৈ লৈছোঁ প্ৰথম কথা যে Oppo আৰু Vivo দাম বেছি হয় প্ৰথম কথা যে আপুনি দেখা পাইছে চাগে Oppo Vivo বহুত বেনাৰ অৰ্থাৎ পোষ্টাৰ এডভাৰটাইজমেণ্টত পোষ্টাৰৰ বহুত টকা খৰচ হয় এনেকুৱা আপুনি দেখা পাব মোবাইল কিনিবলৈ গ'লে আপুনি দেখা পাব যে দোকানবোৰত বহুত ইফালে সিফালে এনেকৈ পোষ্টাৰ বেনাৰ লগা থাকে আৰু আপুনি হঠাৎ বা নেপাব পাৰে কাৰণ MI এখনো পোষ্টাৰ বা দেখা নাপাব অৰ্থাৎ এখন বা দেখা নাপাব এনেকুৱা ধৰণৰ কথা যে Oppo বহুত টকা খৰচ কৰি আপুনি নিজৰ বেনাৰবোৰ লগোৱাৰ কাৰণে আৰু এডভাৰটাইজমেণ্ট আপুনি দেখা পাইছে যে টিভি ডাঙৰ ৰণবীৰ কাপুৰ দীপিকা পাডুকোন বহুত ডাঙৰ এক্টৰবোৰে এই টিভিত এডভাৰটাইজমেণ্ট মাৰি থাকে কিন্তু MI কোনো এডভাৰটাইজমেণ্ট নামাৰে খাব নহ'ল কোনো এডভাৰটাইজমেণ্ট নামাৰে এইবোৰ যেনেকুৱা বেনাৰ টাইপত গ'ল আপোনাৰ আৰু এইফালে এডভাৰটাইজমেণ্ট গ'ল বহুত টকা খৰচ হয় Oppo আৰু Vivo আৰু MI আপোনাৰ অলপ খৰচ নহয় আৰু মই 2 নম্বৰ কথা কৈছোঁ আপুনি চাব MI মোবাইলবোৰ অফলাইন অলপো নাহে হয় নহয় MI মোবাইলবোৰ অফলাইন অলপো নাহে আপুনি দেখা পাব যে আজি দিনৰ 12টা বজাত বা কালি দিনৰ 12টা বজাত এনেকুৱা এইটো ফ্লাছ চেল বুলি কয় MI মোবাইলৰ ফ্লাছ চেল আৰু বেছিভাগ অনলাইন আহে আৰু Oppo Vivo বেছিভাগ মোবাইল অফলাইন আহে আৰু তাৰ লগত বহুত যি প্ৰক্ৰিয়াত অফলাইন আহে GST মোক কাটি যোৱা বহুত কোম্পানীৰ ডিলাৰ সেইবোৰ যোৱাৰ পিছত Oppo Vivo দাম বাঢ়ে যায় কিন্তু মোবাইলটো আছিল 10,000 টকা এতিয়া অফলাইন দোকানত আহি আপোনাৰ হৈ যায় 10,000 টকা কিন্তু MI সেনেকুৱা নহয় আপোনাৰ MI মোবাইলবোৰ পাব সকলো অনলাইন আৰু তাত কোনো GST আৰু এটা কথা যে আপুনি চাব MI মোবাইলবোৰ 10,000 টকা আপুনি যদি মই গম পাইছোঁ আপুনি যদি Oppo Vivo মোবাইল লৈছে পিছত চাইছে আপুনি 10,000 টকাৰ এটা Oppo Vivo মোবাইল লৈছে 5 ইঞ্চি হয় নহয় 5 ইঞ্চি আৰু আপুনি চাব MI আৰু এটা 10,000 টকা মোবাইল 5.2 ইঞ্চি 5.4 ইঞ্চি আপুনি চাব এইটো কিন্তু এটা কথা ভাল যে Oppo Vivo ডিছপ্লেবোৰ ভাল থাকে নহয় মই MI মোবাইল ইউজ কৰিব নাই মই Oppo মোবাইল ইউজ কৰি আছোঁ আৰু Oppo এইটো দেখা পাই আছোঁ আপুনি চাব MI ডিছপ্লেবোৰ সিমান এটা ভাল নহয় যদি বৰ্তমান ভাল আগতে ভাল নাছিল আৰু Oppo ডিছপ্লেবোৰ বহুত ভাল হয় Oppo ডিছপ্লেবোৰ বহুত ভাল হয় আৰু তাত বেছিভাগ মোবাইল গৰিলা দিয়া থাকে বৰ্তমান MI সকলো মোবাইলে গৰিলা থাকে এটা কথা আৰু 2 নম্বৰ কথাটো আপোনাৰ MI সকলো মোবাইলৰ বেটাৰী আপুনি চাব 3,000 এইটো নহয় Oppo Vivo সেইটো চাব 26 3,000 24 3,000 32 33 আৰু কিছুমান হঠাতে 4,000 কিন্তু MI সকলো মোবাইল ক'ব গ'লে সকলো মোবাইলতে আপোনাৰ MI 4,140 এনেকুৱা বেটাৰী দিয়া থাকে এইবোৰ কাৰণ যে Oppo Vivo বহুতো মাইল খাই গৈছে আৰু MI বহুতো আগবাঢ়ি গৈছে আৰু আপুনি চাব Oppo 10,000 টকা মোবাইল এটা ল'লে 2GB RAM পাব আৰু MI এটা 10,000 টকা মোবাইল ল'লে আপুনি 4GB RAM পাব 4GB নহয় 3GB RAM পাব আৰু সেইটো চাওক আৰু মোৰ বেছিভাগ ক'বলৈ গ'লে MI মোবাইলটো বেছিভাগ ফিংগাৰপ্ৰিণ্ট থাকে ফিংগাৰপ্ৰিণ্ট MI মোবাইলটো বেছিভাগ ফিংগাৰপ্ৰিণ্ট দিয়ে সকলো মোবাইলটো সিহঁতৰ থাকে বাকি থাকিল Redmi 5A4 এই দুটাত কিজানি ইমান নাই অৰ্থাৎ নাইয়ে আৰু বাকি সকলো মোবাইলতে আপোনাৰ ফিংগাৰপ্ৰিণ্ট থাকে আৰু Oppo Vivo ক'বলৈ গ'লে 12,000 টকাৰ ওপৰত যদি কিনে আপুনি এবং MI 8,000 টকাৰ পৰা কিনিলে আপুনি 6,000 নাই 7,000-8,000 টকাৰ পৰা কিনিলে আপুনি ফিংগাৰপ্ৰিণ্ট পাব কিন্তু Oppo Vivo 12,000 ওপৰত কিনিলে আপুনি ফিংগাৰপ্ৰিণ্ট তাত পাব এইবোৰ কিছুমান কথা আৰু মই কৈ আছোঁ আৰু Oppo Vivo দামটো অলপ 2GB RAM অৰ্থাৎ দামটো বেছি লয় আৰু বস্তু কম দিয়ে সাবস্ক্ৰিপশ্যনবোৰো কম দিয়ে কিন্তু MI দামটো ল'ব ঠিকে আৰু বস্তু ভালকৈ আপুনি যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে এইটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলো ভিডিঅ' আপুনি চাব পাৰে চেনেলৰ ভিডিঅ' চাব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব তো আজিলৈ কিনি জয় আই অসম